সকলোকে মোৰ মিনি ব্লগলৈ স্বাগতম জনাই আমি দুয়ো যাব ওলাইছো বজাৰ। বজাৰ মানে কৰ বজাৰ জানেনে? জালা বজাৰ। আৰু খুৰীমা আৰু মই আহি পালো। আৰু জালা বজাৰত যে বহুত দোকান আহে গাইছ, আপোনালোকে আহিব পাৰে। আমি আহিছিলো বজাৰ কৰিবলৈ, মানে চব্জিৰ বজাৰ কৰিবলৈ, আৰু এনেকে কিছুমান বস্তু ললো। আৰু এইফালে যে ৰ'দটো বহুত দিছিল, আৰু তাৰ পিছত আমি আহিলো কাপোৰৰ দোকানত। আৰু বজাৰত আহিলে যে ইটো সিটোকৈ বহুত বস্তু লোৱা। এইফালে বজাৰ কৰি মই ঘামি গৈছো গাইছ। তাৰ পিছত আমি আহিলো বজাৰৰ ঘৰত যাবলৈ ওলালো, আৰু আহি আমি পালো অঞ্চল। আৰু কিবা অলপ খাব মন যায় দিচোন কৰবাত গ'লে, সেইবাবে অকনমান চাহ খাই ঘৰলৈ বুলি আহিলো। আৰু ঘৰ আহিয়ে আকৌ বিয়ালৈ বুলি মই ওলালো। ভণ্টি আৰু মই নহয়, আমাৰ মা আৰু এইফালে খুৰীমাহঁতো আছে। লগতে আছে আমাৰ এইকেইটা মানিমুনি। কালি যে আমাৰ ঘৰত ইমান ধূলা গাইছ কৈছো আপোনালোকক। আৰু এইটো হৈছে আমাৰ গাঁৱৰ মন্দিৰ। আমি ধূলা ফালি ফালি আহি পালো বিয়াৰ ঘৰ। আৰু বিয়াতো যে কম মানুহ হোৱা নাছিল, বহুত মানুহ হৈছিল, আৰু হলটো যে বহুত ডাঙৰ। তাৰ পিছত আমাক দিলে গোটেইকেইটাকে খাবলৈ কফি। তাৰ পিছত আমি আহিলো ভাত খাবলৈ, গোটেইকেইটা এনেকৈ বহি। এইটো কেটাৰিং পাৰ্টিত কোন জানে? এইটো মোৰ ভাইটি। আৰু যদি আমাৰ বাদুলি পাৰা কোনোবা কেটাৰিং লাগে তেনেহ'লে ক'ব পাৰে। তাৰ পিছত আমি গোটেইকেইটা ভাত চাত খাই ওলাই আহিলো দৰা কইনাৰ ফালে। তাৰ পিছত দৰা কইনাক উপহাৰ দি আমি ঘৰলৈ বুলি। আজিৰ ব্লগটো গাইছ ইমানখিনি আছিল, আৰু নেক্সট ব্লগত লগ পাম। চ' বাই।